কি ধুনীয়াকৈ খেতি কৰিছে চব। আজিকালি আমাৰ গাঁৱৰ মানুহবিলাক খেতি কৰিবলৈ বাদ দিছে, টাউনৰ মানুহবিলাক কি ধুনীয়া ধুনীয়াকৈ খেতি কৰিছে। লাই, ওলকবি, ফুলকবি, বন্ধাকবি, খুতুৰা, যি ধুনীয়া ধুনীয়াকৈ কৰিছে। দেখিছে ৰাইজসকল, আমি খাজানা দিবলৈ আহিলোঁ, কিন্তু খাজানা দিবলৈ আহোঁতে ইয়াত চৰাইবিলাকে বাৰু ৰিচিভ নাই, সেইকাৰণে আমি ৰখি থাকিবলগীয়া হৈছে। চিন্তা কৰি কৰি ৰখি আছোঁ। এতিয়া বৰ্তমান 12:25 আৰু আমি আৰু এঘণ্টামান ৰখি চাওঁ কি কৰোঁ, কি হয়, আহে নে নাহে। তই ৰিচিপ্টখন ইয়ালৈকে কোৰ্টত আছে, কোৰ্টৰ পৰা ইয়ালৈ অহা নাই, আনিবলৈ মানুহ পঠিয়াইছে, আহি পোৱা নাই। তো ভালেখিনি মানুহ ঘূৰি ঘূৰি গ'ল, ইয়াত মানুহ ভৰ্তি হৈ গৈছিলে, কিন্তু ৰাইজসকল অলপ ঘূৰি ঘূৰি গৈছে। আমি ৰখি আছোঁ। চাহ তাহ গৈ কিনে খাই আহিলোঁ, চাই লওঁ আৰু। তো ঘৰৰ তাৰমানে বাকী কামবিলাকতো এৰি থৈ আহিছোঁ। বাৰীতো কাম লগা নহ'ল, দোকানতো থকা নহ'ল। আজি আকৌ এতিয়া মাঘৰ বিহু পাইছেহি, মেজি খৰি কাটিব লাগে। তো ভতিজা পোৱালীকেইটাক কৈ থৈ আহিছোঁ কিমান কি কাটিব পাৰে। যদি সোনকালে যোৱা হয় তেতিয়া কাটিব পাৰিম, আৰু নহ'লেতো আকৌ এই বেলি ডুবিব হ'লেই। 12:30 হৈছে, বেলি ডুবিব হ'লেই একদম। অফিচৰ পৰা গুচি আহিলোঁ, খাজানা দিয়া নহ'ল, আৰু ধুনীয়াকৈ তাৰমানে বস্তু দুটামান লৈ ল'লোঁ। যিকেইটা সেইদিনাখন নিবলৈ থাকি গৈছিলে লৈ ল'লোঁ, নহ'লে কাষ্টমাৰ আকৌ ঘূৰি ঘূৰি যাব ওলাইছোঁ। আজিকালি আপোনালোকে দেখিবলৈ পাইছে আমাৰ ডেকা ল'ৰাকেইটা বৰ্তমানে মেজিৰ কাৰণে খৰি কাটিছে। এনে নামতহে ডেকা ল'ৰাকেইটা। আগতে আমি এসপ্তাহৰ আগতে মেজি একদম বনাই চব ৰেডি কৰি ভেড়াঘৰত থাকি মুঠতে ক'বই নালাগে। এনে আজি খৰি কাটিছে, আৰু কেইদিন আছে মেজিলৈ, বিহুলৈ? 2 দিন 3 দিন, সেইটোকো মনত নাই। কেতিয়া বনাব সিহঁতি? খৰিটোকো কাটি খাব নোৱাৰে, ভাত সোপা এনেই এগাল এগাল খাব। খৰিটো ইমান দেৰি নহ'ব। ৰাইজসকল, আমাৰ ডেকা ল'ৰাকেইজন ভাগৰি পৰিছে, আমন জীৱনকে বহি আছে। মাৰাগে আকৌ তেতিয়াহে সোনকালে হ'ব। আমি আৰু কেমেৰামেনহে নে কি কৰে ৰাইজসকল? নেৰিবা, আৰু জোকে ঐ, আমাৰ ইয়াত কি এইটো য়েল্ল' চন্দন নে কি? মিক্স। সকলোকে দেখা দিয়া কোনে কি কাম কৰিছে। हाय काको हाय हाय। येलो चंदन कट रहा हूँ हम लोगों ने ये। हम लोग देख रहा हूँ वीडियो। बाय बाय। तुम्हारा खुरपी दे दो, ये हमारा है। राइसगल पुष्पराज झुकेगा नहीं साला, साला झुकेगा नहीं। Oh my God! এতিয়া কোৱা কেনেকুৱা পাইছে পূজাৰ বতৰত? পূজা বোলে থেতৰি বেছি কৰিছো নেকি মই আৰু? এই থেতৰি এই কোন ৰকেট লাঞ্চাৰ বাইক হয়, AK-47 থেতৰি উৰা দিবি নেকি? বেছি নকৰিবি কিন্তু দেই, মই উৰা দিম আকৌ থেতৰি। এইয়া মেজি খাব লাগিব নাই এইবাৰ। পুৰা বাইকতে আমি বস্তু নিছে না, এইটো পুৰা খৰি কোৱাটো বাইকতে নিছে। আৰু কেনেকা লাগছে ধৰিব? মজা লাগছে না? ভাল লাগছে নেকি? ভাল লাগছে? ঠেলো আজাও ফৈ ৰাইজসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। বেয়া পালেও কৰিব, ভাল পালেও কৰিব। এইটো অকণমান দিগদাৰ হৈছে আহিবলৈ, জেগাটো কম আছে না, সেইকাৰণে দিগদাৰ হৈ গৈছে। আৰু পুৰা নিচে দেই খৰি।
এইটো লোকেল লঞ্চাৰ বাইকতে আহিছে ক'ত গৈছিলি তই এক টাকটা পেলাবি এনেকে পেলাই দে বছ